নমস্কাৰ, মই কৃষ্ণ বৰা। মোৰ ঘৰ হাউজন দেউৰী গাঁও। বিশেষকৈ বৰ্তমান মই এখন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষক। 2012 চনত এপইণ্টমেণ্ট পাইছিলোঁ এজন 13 দিনৰ শিক্ষক হিচাপে। বৰ্তমান দাৰুপাৰা প্ৰাথমিক বিদ্যালয়ত মই কৰ্মৰত শিক্ষক। সৰু অৱস্থাৰ পৰাই বিভিন্ন সংগ্ৰামৰ মাজেৰে ডাঙৰ দীঘল হৈছোঁ। বিশেষকৈ পঢ়া যি হাইস্কুলীয়া জীৱন, তাত যিটো আৰ্থিক সংগ্ৰাম, সেই সংগ্ৰামে বহুত জীৱনত প্ৰভাৱ পেলাইছিলে বাৰুকে। তথাপিও বিভিন্নজন সুহৃদৱান ব্যক্তিয়ে জীৱনত সহায় কৰিছিল আৰু তেনেকৈ মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিছিলোঁ। ঠিক তেনেধৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিকত মই বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলোঁ। তাৰপিছত তেনেকৈ কলেজীয়া শিক্ষা কৰিছিলোঁ। টিউশ্যন কৰিয়ে কলেজত পঢ়িছিলোঁ আৰু টিউশ্যনৰ যিখিনি খৰচ, সেই খৰচ উলিয়াই পেলাই ছয়দুৱাৰ কলেজলৈ অহা যোৱা কৰিছিলোঁ। বিশেষকৈ মোৰ পিতৃও এগৰাকী খেতিয়ক আছিলে, কৃষকৰ সন্তান মই। আৰু দেউতাই বিভিন্ন ধৰণৰ পৰামৰ্শ, বিশেষকৈ কেইজনমান ব্যক্তিয়ে সেই সময়ছোৱাত মোক যথেষ্ট পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিছিলে। আৰু বৰ্তমান যি শিক্ষা জগতৰ লগতে থাকি পেলাই বিভিন্ন দিশত বৰ্তমান জড়িত হৈ আছোঁ। বিশেষকৈ সাংস্কৃতিক দিশতে হওক বা সাহিত্য হওক, কলা হওক, এই বিভিন্ন দিশবিলাক আগুৱাই যাবলৈ এক ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছোঁ। বিভিন্ন ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা কৰিছোঁ। আৰু বৰ্তমান যি হিন্দী শিক্ষাৰ প্ৰসাৰ ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো হৈছে, তাৰ লগত সমান্তৰভাৱে কিছু জড়িত হ'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু বৰ্তমান এখন কবিতা পুথি মোৰ উন্মোচন হৈ গৈছে আগতেই। মৰীচিকাৰ প্ৰমুখেদি বুলি এখন কবিতা পুথি মোৰ উন্মোচন হৈ গৈছে। আৰু বিশেষকৈ যি গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হৈ আজিৰ সমাজখনৰ লগত মিলি যাবলৈ আমি প্ৰয়াস কৰি আছোঁ। বিশেষকৈ বৰ্তমান সময়ত খাপ খাবলৈ বিভিন্ন ধৰণৰ গতানুগতিক দিশৰ লগতে সামাজিক যিখিনি বাতাবৰণ, তাৰ লগত খাপ খাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু বৰ্তমান ভৱিষ্যত প্ৰজন্মক আহ্বান জনাওঁ যাতে জীৱনত হাৰ মানিব নালাগে। যিমানেই আপোনাৰ আৰ্থিক অনাটন নহওক কিয়, আমি যদি সত্য পথত শুদ্ধ পথত থাকি শিক্ষাৰ জগতখনত সুখ্যাতিৰে জ্ঞান অৰ্জন কৰিবলৈ অগ্ৰসৰ হওঁ, তাত কোনো হেঙাৰ দিব নোৱাৰে। যেনেকৈ নৈ পানীক কোনো বাধা দিব নোৱাৰে, ঠিক তেনেদৰে এজন শিশুক তেওঁ দৰিদ্ৰ ঘৰতে হওক বা বহুত আৰ্থিক অৱস্থা সম্পন্ন, বহুত ভাল আৰ্থিক অৱস্থা থকা ব্যক্তিৰ ঘৰতে হওক, তেওঁ জীৱনত আগুৱাই যাবলৈ সক্ষম হয়। গতিকে দৰিদ্ৰ হ'লে মনটো পেলাই দিব নালাগে। আৰু জীৱনত শিক্ষা হৈছে আটাইতকৈ মূল্যৱান সম্পদ। প্ৰকৃত শিক্ষিত ব্যক্তিয়ে জীৱনত সফলতা পাবই। তেওঁ কেতিয়াও সফলতাৰ পৰা হাত সাৰি যাব নোৱাৰে, তেওঁ বিফল কেতিয়াও নহয়। গতিকে শিক্ষাৰ লগতে সমান্তৰালভাৱে বৰ্তমান যুগত খাপ খুৱাবলৈ মহান মনীষীসকলৰ আদৰ্শ লৈ পেলাই আমি আগুৱাই যাব লাগে। যিসকল মহান ব্যক্তিয়ে পৃথিৱীত আগুৱাই গৈ আছে, তেওঁলোকৰ বিফলতাৰ কাহিনীৰ পৰাই আমি সফলতা পাব পাৰোঁ। তেওঁলোকো বিফল হৈছিলে, বাৰে বাৰে বিফল হৈছিলে। বহুত মহান ব্যক্তি বাৰে বাৰে বিফল হৈছিলে, কিন্তু তেওঁলোক পিছত সফল হ'ল। কিয় হ'ল? যে মানুহৰ যিটো মনৰ আত্মচেতনা জগাই তুলিব লাগিব। এখন সুস্থিৰ সমাজ গঢ়িবলৈ হ'লে কিছুমান কুসংস্কাৰ পৃথিৱীৰ পৰা নাইকিয়া কৰিব লাগিব। আৰু এই কুসংস্কাৰ হৈছে সামাজিক ব্যাধি। এইবিলাক নাইকিয়া কৰিলেই আমাৰ সমাজখন নিকা হ'ব, এখন সুস্থিৰ সমাজ গঠনমূলক দিশেৰে আগবাঢ়িব। আৰু অসমখনত বিভিন্ন মেধা ব্যক্তিৰে পৰিপূৰ। গতিকে সোণালী আখৰেৰে ভৱিষ্যত প্ৰজন্মই অসমখন যাতে জাকত জিলিকা কৰিব পাৰে, তাৰ প্ৰতি আহ্বান জনাইছোঁ। ভৱিষ্যত প্ৰজন্মই সুন্দৰ দিশেৰে আগবাঢ়ক, এখন কৰ্ম সংস্কৃতিময় অসম গঢ়ি তোলক। আৰু ব্যক্তিগত জীৱনত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰিছোঁ। বিশেষকৈ মই বিভিন্ন দিশত সামাজিক কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। আপোনালোকে নিশ্চয় গম পায়, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মোৰ সামাজিক কামৰ বিভিন্ন বাতৰি ওলাইছে। বিশেষকৈ শিশুসকলক লৈ শিশুসকলৰ সপোন পূৰণ কৰিবলৈ বহুত চেষ্টা চলাই আছোঁ। তেওঁলোকৰো এখন সপোন আছে, তেওঁলোকৰ শিশুসকলৰ এখন পৃথিৱী আছে। আৰু এই শিশুসকলৰ পৃথিৱীখনৰ লগত বিলীন হৈ যাব বিচাৰোঁ, যিহেতু তেওঁলোকৰো
সপোন আছে, এই সপোনবিলাক কেনেকৈ পূৰণ কৰিব পাৰি মাক দেউতাকে এই ক্ষেত্ৰত সহায় সহযোগ কৰক শিশুসকলক। আৰু শিশুসকলক অত্যাধিক প্ৰেছাৰ দিব নালাগে, তেওঁলোকক যিটো শুবৰ কাৰণে সময় সেইটো শুবৰ কাৰণে সময় দিয়ক। অত্যাধিক হোমৱৰ্ক দিয়ে কিছুমান বিদ্যালয়ত, সেই হোমৱৰ্কখিনি যাতে বহুত হ'ব নালাগে তেনেকুৱাও বিচাৰোঁ। শুনো কিছুমান বাতৰিত পাওঁ মাজে মাজে যে বিভিন্ন বিদ্যালয়ে বহুত অত্যাধিক হোমৱৰ্ক দিয়ে, গতিকে সেই তেনেকুৱা ধৰণৰ নহওক। আৰু শিশুসকলে বিশেষকৈ যিখিনি সৃজনীমূলক প্ৰতিভা সেইখিনি বিকাশ কৰিলে নিশ্চয় তেওঁলোকে এখন সুন্দৰ পৃথিৱী গঢ়ি তুলিব। আৰু প্ৰতিটো শিশুৱে আমাৰ কাৰণে ফুলনিৰ বাগিচাৰ দৰে, গতিকে শিশুসকল আমাৰ সম্পদ। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক হ'ব। কৰোণাৰ সময়ছোৱাত বিশেষকৈ মই ব্যক্তিগতভাৱে বিভিন্ন শিশুৰ লগ কৰিছিলোঁ, যিহেতু তেওঁলোক গৃহবন্দী হৈ আছিলে। গতিকে এই সময়ছোৱাত তেওঁলোকৰ মনৰ কথা বুজিবলৈ মই তেওঁলোকক বিভিন্ন পদক্ষেপ লৈ পেলাই বিভিন্ন অনুপ্ৰেৰণা দিছিলোঁ, আৰু সেইখিনি তেওঁলোকে গ্ৰহণ কৰিছিলে। আৰু সেইবাবে তেওঁলোকে সেই সময়ত যদিও শিক্ষা জীৱনৰ পৰা বঞ্চিত হৈছিলে, মই যিখিনি অনুপ্ৰেৰণা ব্যক্তিগতভাৱে যিমান পাৰোঁ দিছিলোঁ, তাৰ পৰা তেওঁলোক নথৈ উপকৃত হৈছিলে।